গুৱাহাটীৰ পৰা প্ৰায় 58 কিলোমিটাৰ নিলগত আছোঁ আৰু এয়া হৈছে চান্দুবি। আৰু যদি আপুনি চান্দুবিলৈ আহিব বিচাৰে গুৱাহাটীৰ পৰা জালুকবাৰী হৈ নতুবা গড়চুক হৈ আহিব পাৰে। অত্যন্ত এটা সুন্দৰ পৰিৱেশ। আৰু যিটো গৰম বন্ধ বুলি ক'লে সকলো এতিয়া ফুৰিবলৈ গৈছে, কোনোবা যদি বাহিৰলৈ গৈছে, কোনোবা শ্বিলঙলৈ গৈছে, কিন্তু আমি আহিছোঁ এই চান্দুবিলৈ এক প্ৰকৃতিৰ এক সুন্দৰ পৰিৱেশ। আৰু মই দেখিছোঁ এখন জংঘলত আছোঁ আৰু ইয়াৰ যিটো পৰিৱেশ ইয়ালৈ কিদৰে আহিব পাৰে সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক দেখুৱাম, ক'ম। ব'লক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়াই হৈছে সেউজীয়া চান্দুবি। আপুনি যদি ইটো পাৰলৈ যাব বিচাৰে, ৰাতি যদি তাত থাকিব বিচাৰে, তাতে কেইবাটাও কেম্প আছে আৰু এনেদৰেই ইয়াৰ পৰা নাৱেৰে ইটো পাৰত থৈ আহেগৈ। চাওক, আৰু আমিও আজি ইটো পাৰত থাকিম। আৰু এয়া হৈছে চান্দুবি বিল। আৰু আমি গাড়ী ইটো পাৰত ৰাখিলোঁ আৰু আমি আজি ৰাতি থাকিম। আমি এইটো পাৰে থাকিম ইয়াত, জংগল কেম্প। ফাৰ্ষ্ট ৰেডি। কেঁচা ঘৰ, ওপৰত খেৰ, আৰু ইয়াত ব্ৰেকফাষ্ট দিয়া হয়। আপুনি ৰাতিও ইয়াত ভাত খাব পাৰে। বৰ কেনেকুৱা, টেষ্টি নে? চুপাৰ। বাই বাই জংঘল ৰিজৰ্ট। আৰু এটা দিন ইয়াত থাকিলোঁ আৰু এতিয়া আমি যামগৈ ঘৰলৈ। বহুত ভাল লাগিলে, থেংক ইউ। আৰু অত্যন্ত ভাল লাগিল। কালি আমি আবেলি পালোহি এই চান্দুবিত আৰু সম্পূৰ্ণ ৰাতিটো এটা জংঘল কেম্পত থাকি আজি আমি এয়া পুনৰ ঘৰলৈ ৰাওনা হৈছোঁ। দেখুৱাইছোঁ, অভি আছিল, মানৱ বৰুৱা আছিল, আমাৰ কুলু আছিলে। আৰু আপোনালোকেও আহিব পাৰে। যদি এটা সেউজীয়াৰ মাজত দিন কটাম বুলি ভাবে, আপোনালোকে আহিব পাৰে। গুৱাহাটীৰ পৰা প্ৰায় 58 কিলোমিটাৰ, 1.5 ঘণ্টা বা 2 ঘণ্টাৰ বাট। আপুনি জালুকবাৰী হৈও আহিব পাৰে বা গড়চুক হৈও আহিব পাৰে। আমাৰো অত্যন্ত ভাল লাগিল আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে মই দেখাব চেষ্টা কৰিলোঁ চান্দুবিৰ কিছু পৰিৱেশ। ব'লক তেন্তে আজি এৰিলোঁ, পুনৰ এটা ভিডিঅ'ত লগ পাম।